হেল্ল', গুড মৰ্ণিং ৰাইজসকল। আজি ফ্লিপকাৰ্টৰ পৰা এটা ভাল ধুনীয়া কেমেৰা এটা অৰ্ডাৰ দিব লৈছোঁ। একদম কম বাজেটৰ বুলি ক'লে দুটা চইচ আছিলে মোৰ, তো তাৰ ভিতৰত এতিয়া উপায় নাই আৰু কম দামীটোকে ল'ব লাগিব। চাই লৈ পইচা বাজেটটো মিলাব অলপ দিগদাৰ, আৰু বেলেগ কিবা কিবি অসুবিধা, ঘৰত দামী কেমেৰা আনিলেও ঘৰত থ'ব নোৱাৰা জেগা, ঘৰখন ভাল নহয়, ব্লা ব্লা ব্লা। এতিয়া আপোনালোকৰ আগত আজি ফাৰ্ষ্ট এপ্ৰিল ফুল হয় বুলি ধেমালি কৰা নাই, সঁচাকৈ অৰ্ডাৰ দিব লৈছোঁ। তো আপোনাৰ কেনন EOS 150D DSLR, অল ফিচাৰ চোৱা হৈ গ'ল মোৰ। এতিয়া বৰ্তমান অৰ্ডাৰহে দিব আছে, আৰু আপোনালোকে যদি পাৰচেছ কৰে চাই ল'ব পাৰিব কি কি আছে কি কি নাই, কিমান ৰেকৰ্ডিং, মেগাপিক্সেল চব চাই ল'ব পাৰিব। ইয়াত অল ডিটেইলছ দিয়া থাকে। প্ৰথম কথা, মই ফাৰ্ষ্ট টাইম EMI পৰা লৈছোঁ। বহুতে নাজানে EMI পৰা কেনেকুৱা ল'ব পাৰি কেনেকুৱা নাই। আজি শিকি ল'ব পাৰিব। চাওক, আজি লাইভ ডেমো দেখুৱাই গৈছোঁ মই, ৰূপজ্যোতি কৰ্মী। টোটেল 36,683 কেক কণ্টিনিউ। অলপ নেটৱৰ্কটো প্ৰব্লেম, উপায় নাইকিয়া আৰু এনেকুৱাই অৰ্ডাৰ দিব লাগিব। লাহে লাহেকৈ ৱেইট কৰি 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 ইয়াত বহুত অপশ্যন আছে। এতিয়া কিমান মান্থৰ কাৰণে ল'ব পাৰি, EMI কিমান কি কি, ইয়াত চব অল ডিটেইলছ দিয়া আছে, চাই ল'ব। মই চবতকৈ কম দিব পৰাকৈ 3,294 টকাকৈ দিব পৰাকৈ এবছৰৰ কাৰণে EMIটো ল'লোঁ। কণ্টিনিউ। না মুড চেঞ্জ হ'ল। এইটো কেমেৰা নলওঁ, ভাল লগা নাই। মানে ভাল লাগিছে মানে ইয়াৰ মানে ভিডিঅ' কেপাচিটিটো মানে ইমান ভাল নহয়। 4K ৰেকৰ্ডিং কৰিম বুলি ক'লে, কিবা লাইভ কৰিম বুলি ক'লে ইমান ভাল নহয়, খাচ নহয়। সেইটো কাৰণে যোনটো ভাবিছিলোঁ সেইটোকে অৰ্ডাৰ দিম। কেনন EOS 200 Mark II। অল ফিচাৰ্ছ চাব পাৰিব। আজি 1 এপ্ৰিল তাৰিখে আপোনালোকৰ আগত অল ডেমো দেখাই গৈ আছোঁ, কেনেকৈ DSLR এটা ফ্লিপকাৰ্টৰ পৰা পাৰচেছ কৰিব পাৰি। ইয়াত চব আপোনালোকৰ মই আগতেই চিলেক্ট কৰা এইবোৰ। চাৰ্টত আছিলে কণ্টিনিউ, আৰু দুটামান বাকী আছে, বেটেৰী আছে আৰু কিবা কিবি। এইবোৰ পিছতকৈ ল'ব পাৰিম বাৰু। এতিয়া লাহেকৈ
ইয়াত অল ডিটেইলছ দিয়া আছে কিমান কি EMI হেৰি কৰিলে বুলি ক'লে যোনটো কাৰ্ড হয় ATM কাৰ্ডটো সেই কাৰ্ডটো ব্লক হৈ যায় তো কিমান দিনৰ কাৰণে হেৰি কৰে কিমান কি চব অল ডিটেইলছ দিয়া আছে চাই ল'ব ইয়াত তাৰপিছত এতিয়া ইয়াত কাৰ্ডৰ নাম্বাৰকেইটা এড কৰিব লাগিব এতিয়া পে অপশ্যন আহে ইয়াৰ পিছত নেক্সট ষ্টেপ OTP আহি গ'ল মই OTP ছাবমিট কৰিব লাগে আৰু লগে লগে অৰ্ডাৰ ডান তাৰপিছত এসপ্তাহ 5 দিন 6 দিনমান পাছত নটিফিকেশ্যন আহিব মেছেজ এটা আহিব লগে লগে কেমেৰা আহি গ'ল আৰু ধন্যবাদ ৰাইজসকল যোনদিনাখন অৰ্ডাৰ আহিব সেইদিনাখন মই ফেচবুক লাইভ নহ'লে ইউটিউব লাইভ আহিব পাৰোঁ সেইদিনাখন লগ পাম ধন্যবাদ গুড বাই